নমস্কাৰ। আজি আমি মাননীয় লাবণ্য ফুকন মহোদয়াৰ এখনি কবিতা পুথি উন্মোচন কৰিবৰ কাৰণে ইয়াত একত্ৰিত হৈছো। আজি সকলোকে মই ৰঙালী বিহুৰ শুভেচ্ছা আৰু ওলগ জনাই আমাৰ সভাখন আৰম্ভ কৰিবলৈ লৈছো। আজি আমাৰ সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ মই মাননীয় ডক্টৰ মননৰ মিশ্ৰ ভাগৱতী ছাৰক আমন্ত্ৰণ কৰিছো। সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ ছাৰক অনুৰোধ জনালো। ধন্যবাদ ছাৰ। এইবাৰ মই মাননীয় লাবণ্য ফুকন বাইদেউৰ পুথিখনি উন্মোচন কৰিবৰ কাৰণে আমন্ত্ৰণ কৰি আনিছো শ্ৰদ্ধাৰ কবি ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ। কৰবী ডেকা হাজৰিকা বাইদেউক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো। ধন্যবাদ বাইদেউ। এইবাৰ মই আমাৰ মঞ্চলৈ আমন্ত্ৰণ কৰিছো গুৱাহাটীৰ পৰা আনন্দ বৰগোহাঁই ডাঙৰীয়া। ধন্যবাদ বৰগোহাঁই ডাঙৰীয়া। এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ কৰিছো শ্ৰদ্ধাৰ বেদিনী ফুকন ডাঙৰীয়া দেৱক। ধন্যবাদ ফুকনদেৱ। এইবাৰ আমি সম্বৰ্ধনা জনাব খুজিছো। প্ৰথমতে মই সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছো মাননীয় কৰবী ডেকা হাজৰিকা বাইদেউ। ডেকা হাজৰিকা বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব লাবণ্য ফুকনৰ বৰজী তেজী ফুকন গগৈয়ে। ধন্যবাদ তেজী ফুকন। এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ লৈছো ডক্টৰ মননৰ মিশ্ৰ ভাগৱতী ছাৰক। ভাগৱতী ছাৰক সম্বৰ্ধনা জনাব লাবণ্য ফুকন ডাঙৰীয়ানীৰ একমাত্ৰ বোৱাৰী ৰূপজ্যোতি ফুকনে। এইবাৰ আমি সম্বৰ্ধনা জনাব খুজিছো লাবণ্য ফুকনৰ বিয়পী আনন্দ বৰগোহাঁই দেৱক। তেখেতৰ সম্বৰ্ধনা জনাব লাবণ্য ফুকনৰ দ্বিতীয় জী গায়ত্ৰী ফুকনে।
এইবাৰ মই মেদিনী ফুকন ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ আমন্ত্ৰণ কৰিছো শ্যামলিমা চাংমাই। শ্যামলিমা চাংমাই হৈছে লাভন্য ফুকনৰ ভাগিন। আটাইলৈকে আন্তৰিকতাৰে মই ধন্যবাদ জ্ঞাপন কৰিলো। এইবাৰ মই আমাৰ সভাপতি ডাঙৰীয়া ডক্টৰ ফণীন্দ্ৰ মিশ্ৰ ভাগৱতী দেৱক এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনালো। আমাৰ আজি যি পুথি উন্মোচন হ'ব তেখেতক সকলো ব্যক্তিকে মোৰ ধন্যবাদ আৰু অনলাইন যোগে যিখিনি আমাৰ লগত সংযোজিত হৈ আছে সকলোকে মোৰ ফালৰ পৰা শ্ৰদ্ধা তথা জনাই এই কাৰ্যসূচীখন মই আগবাঢ়ি যাব বিচাৰিম আৰু এতিয়া আছে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব ববি গগৈ ডক্টৰ। মই তেখেতক অনুৰোধ জনালো সভাৰ উদ্দেশ্য ব্যাখ্যা শ্ৰদ্ধাৰ আজিৰ সভাৰ সভাপতি মহোদয় ডক্টৰ ফণীন্দ্ৰ মিশ্ৰ ভাগৱতী ছাৰ, আমাৰ সভাত উপবিষ্ট ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ, আনন্দ বৰগোহাঁই দেৱ, মেদিনী ফুকন ডাঙৰীয়া আৰু আজিৰ সভাত উপবিষ্ট সকলো লাভন্য ফুকনৰ পৰিয়ালবৰ্গ আৰু আমন্ত্ৰিত সকলো অতিথিলৈ মই বিহুৰ শুভেচ্ছা জনাই আজিৰ সভাখন আৰম্ভ কৰিবলৈ লৈছো। লগতে আজি আমাৰ সৈতে সংযোজিত হৈ আছে মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজ অসমৰ সমূহ বিষয়ববীয়া সতীৰ্থসকল, তেখেতসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ৰঙালী বিহুৰ, আৰু তেখেতসকললৈ সশ্ৰদ্ধ প্ৰণাম জনাই আজি আমাৰ গ্ৰন্থ উন্মোচনী সভাখন আৰম্ভ কৰিবলৈ লৈছো। লাভন্য ফুকন ডাঙৰীয়ানী জন্মসূত্ৰে নাজিৰা বাঁহগড়াৰ বাসিন্দা। বিবাহ সূত্ৰে তেখেত বৰপথাৰ বোৱাৰী। তেখেতে স্বামীৰ চাকৰি সূত্ৰে আৰু লগতে তেখেত এগৰাকী শিক্ষয়িত্ৰী হিচাপে তেখেতসকলে দুলীয়াজনতে তেখেতৰ জীৱন অতিবাহিত কৰিছিল। পিছলৈ তেখেতসকলে একমাত্ৰ পুত্ৰ পংকজ ফুকনৰ লগত গুৱাহাটীৰ নিগাজিকৈ থাকিবলৈ লৈছিল। লাভন্য ফুকন ডাঙৰীয়ানী এগৰাকী শিক্ষয়িত্ৰী যদিও তেখেতে
নিজৰ ঘৰ সংসাৰ সকলো সুচাৰুৰূপে পৰিচালনা কৰি 3জন সন্তানক উপযুক্ত সন্তান হিচাপে গঢ় দিছিল আৰু লগতে তেখেতৰ মনৰ যিবিলাক আবেগ অনুভূতিৰে তেখেতে কিছুমান সৰু সৰু কথা লিপিবদ্ধ কৰি ৰাখিছিল তেখেতে লিপিবদ্ধ কৰি ৰখা প্ৰত্যেকটো কাহিনী লুকাই আছিল বুলি আমি ক'ব পাৰো তেখেতে কাকো জানিবলৈ দিয়া নাছিল লাহে লাহে তেখেতে নিজৰ ভন্তি ভাগিন ভতিজা যি জোঁৱাই সকলোকে এশাৰী কবিতা তেখেতে লিপিবদ্ধ কৰি ৰখা লেখনিকে তেখেতে অকণমান পঢ়ি শুনাইছিল মই এটা গুৱাহাটীতে আছিলো গুৱাহাটীত থাকোঁতে তেখেতে মোক কৈছিল তেখেতে কিবা কিবি লিখে কিন্তু মই সেইখিনি চাবলৈ মোৰ সময় হোৱা নাছিল এদিন তেখেতৰ লগত মই দুটামান দিন কটাইছিলো তেতিয়া তেখেতে মোক তেখেতৰ কবিতা বুলি নকওঁ তেখেতে লিখি ৰখা সেই সৰু সৰু কথাবোৰ মোক পঢ়িবলৈ দিছিল সেইখিনি পঢ়ি মই ইমানে আপ্লুত হৈ পৰিছিলো যে আপুনি এইখিনি ইমান ধুনীয়া আপুনি কি লিখি ৰাখিছে আৰু সেই কথাটো আমি পৰিয়ালৰ সকলোৱে আলোচনা কৰিছিলো আৰু সেই আলোচনা ক্ষেত্ৰে তেখেতৰ যি জোঁৱাই তেখেতৰ পুত্ৰ বোৱাৰী বিয়নীকে আদি কৰি তেখেতৰ ভনী বাই ভনী সকলো আৰু বিশেষকৈ তেখেতৰ ভাই বোৱাৰী বিনা গগৈ আৰু নিৰুপমা চাংমাই ইমানেই জোৰ দিছিল যে তেখেতৰ লিখনিখিনি আমি কিতাপ হিচাপে প্ৰকাশ কৰো সেই উদ্দেশ্যে তেখেত এইবাৰ ডিব্ৰুগড়লৈ আহোঁতে তেখেতৰ হাতৰ পৰা মই পাণ্ডুলিপিখিনি গ্ৰহণ কৰিলো তেখেতৰ পৰিয়ালে তেখেতৰ পাণ্ডুলিপিখিনি আমাৰ হাতত দি প্ৰকাশৰ অনুমতি দিলে সকলোখিনি সহায় সাহায্য কৰি তেখেতসকলে আমাক উৎসাহিত কৰিলে আৰু তেখেতৰ পাণ্ডুলিপি হাতত লৈ মই আমাৰ মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজৰ লগত আলোচনাত মিলিত তেখেতৰ পাণ্ডুলিপি হাতত লৈ মই প্ৰেছৰ কাষ চাপিলো তেখেতৰ লেখনিখিনি মই সম্পাদনা কৰিলো তাত যদি মোৰ কিবা ভুল ত্ৰুটি ৰৈ গৈছে তাৰ বাবে মই আপোনালোকৰ ওচৰত এতিয়া ক্ষমা প্ৰাৰ্থনা বিচাৰিলো আৰু আমাৰ সকলোৰে সহায় সহযোগিতা তেখেতৰ পুথিখনি আমি প্ৰেছৰ পৰা হাত পাতি ল'বলৈ সমৰ্থ হলো আজি তেখেতৰ সেই পুথিখনিকে আমি ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউৰ দ্বাৰা উন্মোচন কৰাৰ ব্যৱস্থা কৰি আমি সকলো আজি ইয়াত সমবেত হলো গতিকে মই মোৰ কবলগা গোটেইখিনি আপোনালোকৰ আগত ব্যক্ত কৰিলো বিশেষ আৰু মোৰ কবলগা নাই কিতাপখনৰ সম্পাদনাৰ ক্ষেত্ৰত যদি মোৰ কিবা ভুল ত্ৰুটি ৰৈ গৈছে তাৰ বাবে মই লাবণ্য ফুকন ডাঙৰীয়ানী আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলো ধন্যবাদ ধন্যবাদ কবি থাকি যায় আমি গমে নাপালো যদি আছে একেবাৰে নাছিলে গতিকে যিয়ে নহওক এতিয়া আদৰণি সূচক আগবঢ়াবলৈ মই ডক্টৰ লক্ষ্মী গগৈ সভাপতি মননৰ তেখেতক অনুৰোধ জনালো আদৰণি সূচক আগবঢ়াবলৈ ধন্যবাদ স্যার আর নমস্কার শুনি আছে না আপোনালোকে মোৰ মাতটো শুনি আছো ধন্যবাদ জনাইছো সকলোলৈকে মাননীয় আজি গ্ৰন্থ উন্মোচন সভাত উপস্থিত আমন্ত্রিত সম্মানীয় অতিথি ডক্টর কৰবী ডেকা হাজৰিকা বাইদেউ বিশিষ্ট অতিথি ডক্টর খনীন্দ্ৰ মিশ্ৰ ভাগৱতী স্যার মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজৰ কাৰ্যকৰী সভাপতি ডক্টর ইফতিকাৰ আলী আহমেদ স্যার লগতে আজি আমাৰ এই অনুষ্ঠানৰ মধ্যমণি অতি শ্ৰদ্ধাৰ লাবণ্য ফুকন বাইদেউ প্ৰমুখ্য কৰি সকলো অভ্যাগতকে আজিৰ এই গ্ৰন্থ উন্মোচন অনুষ্ঠানলৈ সাদৰ সম্ভাষণ জনাই আন্তৰিকতাৰে মই আদৰণি জনালো আজি আপোনালোকৰ লগত এইদৰে মই গুৱাহাটীৰ পৰা সংযোজিত হ'বলৈ পাই মই সঁচাই বৰ অভিভূত হৈ পৰিছো ভাল লাগিছে বহুত আৰু আপোনালোকে ইমান সুন্দৰকে আয়োজন কৰিছে আবেগত মোৰ চকু পানী ওলাই যাও নিচিনা লাগি গৈছে কিমান মহান হলে মানুহে এনেদৰে কাম কৰিব পাৰে আপোনালোকৰ পৰিয়ালৰ এই আন্তৰিকতাক মই অতি শ্ৰদ্ধাৰে
মনত ৰাখিম। আপোনালোক সকলোকে আজিৰ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানলৈ আদৰণি জনাইছো মই। আমাৰ মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজৰ আনুষ্ঠানিকভাৱে এইখন প্ৰথম মিটিং। আমাৰ সৌভাগ্য যে মননৰ এই প্ৰথম মিটিংখনতে আমাৰ যি বৌদ্ধিক অন্বেষণৰ লক্ষ্য আমি বুকুত বান্ধি আগবঢ়াৰ পৰিকল্পনা লৈছিলো, সেই পৰিকল্পনা যেন এখোপ আগবাঢ়িবলৈ, বাস্তৱ ৰূপ দিবলৈ, সাকাৰ হবলৈ সক্ষম হৈছে। আমাৰ যি বৌদ্ধিক অন্বেষণ যাত্ৰা আছিলে, সেই যাত্ৰাত আমি যেন সফল হৈছো। কিয়নো আমাৰ লক্ষ্য আছিলে জাতি, বৰ্ণ, ধৰ্ম, লিংগ নিৰ্বিশেষে সকলোকে, যিসকল পুৰুষ মহিলাই পোহৰৰ মাজত থাকিও আৰু অকণমান পোহৰ বিচাৰি নিজক সময়ৰ বালিত খোজ ৰাখি যাবলৈ প্ৰয়াস কৰিছিলে, অথচ ওলাই আহিব পৰা নাছিলে, সেইসকলক এখন মঞ্চ দিবৰ কাৰণে আমি প্ৰয়াস কৰিছিলো। আৰু আজি আমাৰ অনুভৱ হৈছে সেই প্ৰয়াস যেন আমাৰ বাস্তৱ ৰূপ পাবলৈ গৈ আছে। আপোনালোক সকলো আমাৰ লগত এই কাৰ্যত সহযোগী হৈছে। মই আপোনালোক সকলোকে আন্তৰিকতাৰে আমাৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছো। মই বৰ বিশেষ সময় নলওঁ, কাৰণ যিহেতু আমাৰ মিটিংখনত অনলাইন আৰু অফলাইন দুইটা মাধ্যমতে চলি আছে। নেটৰ সুবিধাটো কেনেকুৱা মই তাত ঠিক ধৰিব পৰা নাই। বহুত দেৰি ললে হয়তো নেটটো কমি যাব পাৰে। গতিকে ইমানকে কৈ মই মোৰ যি আদৰণি ভাষণ, সেই আদৰণি ভাষণ সামৰণি মাৰিব খুজিছো। পুনৰবাৰ আপোনালোক সকলোলৈকে অসমীয়া নৱবৰ্ষৰ শুভকামনা আৰু ওলগ জনাই মই বিদায় মাগিছো। আশা কৰো আপোনালোকে অনুষ্ঠানটি সুকলমে আগবঢ়াই লৈ যাবলৈ সক্ষম হব। আপোনালোক সকলোকে মই পুনৰবাৰ ধন্যবাদ তথা ওলগ জনাইছো। আপোনালোকে অনুষ্ঠানটো আগবঢ়াই নিয়ক। ডক্টৰ লক্ষ্মী গগৈ, আমি আশা ৰাখিছো মননৰ যি সৃষ্টিশীল গতি, এই গতি অব্যাহত থাকিব আৰু বিভিন্ন দিশত মননৰ যি বৰষুণে সেয়া আমি আহি থকা দিনত দেখিম বুলি আশা ৰাখি আজিৰ যি বিশেষ কাৰ্যসূচী এই গোটেইখন উন্মোচনৰ কাৰণে আগবাঢ়ি যাবলৈ অনুৰোধ জনালো আৰু উন্মোচনৰ পাছতে তেখেতৰ বক্তব্য আমাৰ মাজত দাঙি ধৰিব। মই বাইদেউক অনুৰোধ জনাইছো উন্মোচনৰ কাৰণে আগবাঢ়ি যাবলৈ। ফেন কেইখন বেছি জ্বলাই দিলে চাকিখন নুমাই যাব। লাইট কেইটা কিয়? লাইট অফ নকৰিবা, লাইট অফ নকৰিবা।
মই সকলো দিলৈকে ৰঙালী বিহুৰ প্ৰীতি উলহ আৰু অসমীয়া নতুন বছৰৰ শুভকামনা জনালো। অনাগত দিনবোৰ সকলোৰে আনন্দ আৰু সন্তোষেৰে নিৰাপদে যে পাৰ হয় তাকে আজি কামনা কৰিছো। মঞ্চত উপবিষ্ট আজিৰ অনুষ্ঠানটিৰ সভাপতি অনিন্দ্য মিশ্ৰ ভাগৱতী ডাঙৰীয়া, আজিৰ মূল আকৰ্ষণ লেখিকা লাবণ্য ফুকন ডাঙৰীয়ানী, শ্ৰদ্ধেয় বৰগোহাঁই ডাঙৰীয়া আৰু লাবণ্য ফুকন ডাঙৰীয়ানীৰ পৰিয়ালবৰ্গ তথা ফুকন ডাঙৰীয়া বাই ভনী ভাগিন ভতিজা আটাইবিলাক ইয়াত গোট খাইছে, দেখি বৰ ভাল লাগিছে। মই এইমাত্ৰ এই গ্ৰন্থখন উন্মোচন কৰিলো। এমুঠি মদাৰ ফুল, এমুঠি কবিতা বুলি লেখা আছে, মদাৰ ফুল। মই পঢ়িবলৈ সুযোগ পোৱা নাই এতিয়ালৈকে। কিতাপখনৰ পাত মেলিয়ে যিটো কবিতা মোৰ চকুত পৰিলে, এইটো প্ৰথম কবিতা। আই তুমি ক্ষমা কৰিবানে, তোমাৰ বুকুৰ অমৃত পান কৰি ডাঙৰ হলো, তোমাৰ বুকুৰ শিশু নৃত্য কৰিলো, তুমি আনন্দত আত্মহাৰা হলা, সন্তানৰ মায়াত কিন্তু এতিয়া তুমি সকলো হেৰুৱালা, মোৰ দেহত এতিয়া ডেকা তেজৰ বিৰণি, অল্প বিদ্যা ভয়ংকৰী উত্তাল তেজৰ শিৰণি। আই তুমি এতিয়া দুৰ্বল মূল্যহীন জীৱন, এতিয়া আমি স্বাৰ্থপৰ, তুমি কিন্তু নিষ্প্ৰয়োজন, উঘাৰ চকৰি মানৱ জীৱন, কালৰ গুটি গুটি আমালৈও আহিছে সেইটো। এই কবিতাটোৰে মই শুভাৰম্ভ কৰিলো। এই কবিতাটোৰ আগটো ধৰিয়ে মই দুআষাৰ কওঁ আজি, কাৰণ কবিতাখিনিও দেখা নাই, কোন ফালৰ পৰা আৰম্ভ কৰিম। গতিকে মই ভাবিছো কেনেকে আজি মই মোৰ এই উন্মোচনী ভাষণটো দিম। আই বুলি কৈ তেখেতে যিটো কবিতা লিখিলে, তাত যিটো কথা লিখিছে, বাস্তৱত বৰ সুখৰ খবৰ। এই সভাত আমি তাৰ বিপৰীত ছবিখন দেখিছো। এই আইগৰাকী সন্তানসকলে পৰিয়ালবৰ্গই ইমান আদৰেৰে সাৱটি লৈ অ'ত ত'ত লিখি থোৱা, নিৰলে লিখি থোৱা কবিতাখিনি উলিয়াই এখন পুথি কৰিলে। তাৰ বাবে মই পৰিয়ালবৰ্গক অভিনন্দন জনাইছো আৰু ই এটা আৰ্হি হবাইছে আগবঢ়। তাত আমাৰ পৰিয়ালৰ আমি যিমানেই মৰমত নাৰাখো, আমাৰ ককা আইতা, আমাৰ মা দেউতাহঁত এটা পৰ্যায়ত বহুত নিঃসংগ, সকলো মৰম পালেও নিঃসংগ, যত্ন পালেও নিঃসংগ। কাৰণ ইমান কৰ্মব্যস্ত জীৱন আমাৰ, বিশেষকৈ নগৰীয়া জীৱন, আমি অন্তৰে ভাল পালে আমাৰ মাক কিমান দিন লগ দিব পাৰো। তেখেতৰ এই লেখাখিনি পঢ়ি মোৰ নিজৰ মাতৃৰে মনত পৰিছে, যি এতিয়া নাই। সেই মোৰ মায়েও লিখিছিলে বৰ সুন্দৰকৈ, কিন্তু আমি গম নাপালো। যেতিয়া গম পালো তেতিয়া তেখেতৰ মানে প্ৰতিষ্ঠিত হোৱাৰ সময় নাই, কিন্তু হাতখন বৰ শুৱলা আছিল। প্ৰসংগক্ৰমে কৈ থওঁ, মোৰ মা আছিলে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাৰ নুমলীয়া ভনীয়েক, আৰু মোৰ মাৰ দেউতাক, মাৰ ককাক, মোৰ আজু ককাক আছিলে ৰমাকান্ত চৌধুৰী, অসমীয়া সাহিত্যত অমৃতাক্ষৰ চন্দ্ৰ লেখক প্ৰথমজন কবি। গতিকে ধাৰাবাহিক কবিতাৰ সূত্ৰ এটা আমাৰ পৰিয়ালত বৈ আছিলে। আৰু মোৰ মায়ে যে ইমান ভাল লিখিছিলে, আমিতো নিজকে আত্মপ্ৰতিষ্ঠা কৰাতেই ব্যস্ত থাকি দিছো ৰগাল। আমাকে মায়ে ডাঙৰ কৰিলে, পঢ়ালে, শুনালে। মই ডিব্ৰুগড় থাকো আৰু শিৱসাগৰ ঘৰত মা থাকে। শেষত যেতিয়া কোনো নাই, মা বিচনাতে সময় পাৰ কৰে। কিন্তু আমি আধুনিক মানুহবোৰ নিজৰ পৰিয়ালক খুব বেছি ভাল পালো, আমি নজনাতে আমি স্বাৰ্থপৰ। মাহেকত এবাৰ যাওঁ না নাযাওঁ মাৰ ওচৰলৈ, দুমাহত এবাৰ যাওঁ নে নাযাওঁ, ভালটো পাই কথাটো পাতিয়ে থাকো। কিন্তু এই নিঃসংগতাটো আমি গম নোপোৱাকৈ আমাৰ জ্যেষ্ঠ মানুহখিনিয়ে ভিতৰত লৈ ঘূৰি আছিলে। গতিকে এই যে কিবা এটা লিখাৰ অভ্যাস, অলপ পঢ়াৰ অভ্যাস, এই গুণটো সকলোৰে ভৱিষ্যত একেটা গতিৰেই গৈ আছে। আমি এতিয়া অকলশৰীয়া, সদায় অকলশৰীয়া। আমি নিজকে নিজে লগ দিব লাগিব। সকলো মানুহেই অকলশৰীয়া, আচলতে নিজকে নিজে লগ দিব লাগিব। নিজকে নিজে লগ দিবলৈ, নিজকে সজীৱ কৰি ৰাখিবলৈ কেইটামান মন্ত্ৰ আছে। তাৰ ভিতৰত মোৰ নিজৰ মই কবলৈ গ'লে সাহিত্যটোৱে বাৰু
খুব ভাল এটা লগ কিন্তু সকলোৰে সাহিত্যৰ চৰ্চা কৰাৰ এটা যোগ্যতা নাথাকিবও পাৰে কিন্তু কিতাপ পঢ়ি ভাল পোৱাৰ এটা অভ্যাস কৰিব লাগে যিয়ে ভাল নালাগে গল্প কবিতা উপন্যাস আৰু বহুতে প্ৰবন্ধবাণী পঢ়ি ভাল পোৱা মানুহ আছে বুৰঞ্জী সাহিত্য পঢ়ি ভাল পোৱা মানুহ আছে ভ্ৰমণ সাহিত্য পঢ়ি ভাল পোৱা মানুহ আছে এটা পথ বিচাৰি ল'ব লাগে যে কোনটো সাহিত্যই মোক আনন্দ দিছে অলপ হ'লেও পঢ়াৰ অভ্যাসটো আমাৰ আটাইৰে অত্যন্ত প্ৰয়োজনীয় আৰু যদি লিখিব পাৰিছো অকণকে যদি লিখি যাওঁ মনৰ কথাখিনি কিতাপ হওক বা নহওক প্ৰকাশ হওক বা নহওক ই আমাৰ মনৰ যিখিনি অনুভূতি সেইখিনি ওলাই গ'লে এটা শান্তি দিয়ে আমাৰ মনটো খুব বেয়া লাগিছে বুজাব পৰা নাই আজি মনটো কেলে বেয়া আমি অকণমান যদি লিখিবলৈ গৈছো পিছদিনাখন দেখিম যে মোৰ ভাষাটো ভাল হোৱা নাই এসপ্তাহৰ পিছত দেখিম যে মই এইখিনি ভালকে লিখিব পাৰিলোহেঁতেন অকণকে লিখিলে মনে বহুত শান্তি পায় এইটো এটা বৰ ডাঙৰ ঔষধ এটা কথা সঁচা যে সকলো লিখক নহয় কেনেকে লেখক হ'ব সকলো কিন্তু যদি লিখিব পাৰি সি এটা ডাঙৰ ঔষধৰ কাম কৰে আৰু যদিও আমি সদায় অকলশৰীয়া বুলি বাৰে বাৰে কৈ আছো তথাপিও কিন্তু কিছু সময় নিজকে দিব লাগে মই কি ভাল পাওঁ মই গান শুনি ভাল পাওঁ মই টিভিৰ চিৰিয়েলবোৰ চাই ভাল পাওঁ মই চিনেমা চাবলৈ বিচাৰো মই চৰাই চাবলৈ বিচাৰো মই ফুল গছ ভাল পাওঁ মই আকাশলৈ চাই ভাল পাওঁ এইবোৰ যদি মই ভাল পাওঁ যিমান অসুবিধা নহওক নিজকে সেইটো উপহাৰ দিব লাগে মই কি ভাল পাওঁ মই আনৰ পৰা পাওঁ বুলি বাট চাব নালাগে মানুহে নিবিচাৰোকৈ সহায় কৰিব নোৱাৰে সহায় কৰিম বুলি ভাবে খুব মৰম কৰা মোৰ নিজৰ সন্তান খুবেই মোক ভাল পায় কিন্তু মোক ইমান সহায় কৰিব নোৱাৰে মোৰ ছোৱালী বিয়া হৈ যেনিবা লোকৰ ঘৰত আছে তাই যিমানেই মন যাত মোক ইমান লগ দিব নোৱাৰে আৰু তাৰ কাৰণে আমি আশাও কৰিব নালাগে সেইটো আমাৰ দাবীও হ'ব নালাগে আমাৰ দাবী হ'ব লাগে নিজৰ নিজৰ বিৰুদ্ধত সকলো সুখে সন্মুখে থাকক মোৰ নিজৰ সুখ সন্তোষৰ গৰাকী মই তাৰ মাজতে কিছুমান উপায় নোহোৱা কথা আছে যেনে স্বাস্থ্য ভাগ্য দুৰ্ভাগ্য সৌভাগ্য বিপদ সেইবোৰতো আছেই বাৰু তাৰ মাজতে নিজকে আমি ভাল পোৱা জীৱন এটা দিয়াটো আমাৰ নিজৰ কৰ্তব্য আচলতে আমাৰতো অসমত সাগৰ নাই কিন্তু বৰনৈত আছে যিকোনো নৈ আছে যদি বোৱতী পানীৰ কাষত কিছু সময় কটাব পৰা যায় এইটো পৰিয়ালৰে দায়িত্ব বৃদ্ধ বয়সৰ পিতৃ মাতৃক এবাৰ ফুৰাবলৈ নিয়াটো সাগৰলৈ নিব পাৰিলেতো খুবেই ভাল বোৱতী পানীৰ কাষত থাকিলে মানুহে সকলো বেজাৰ পাহৰে গন্ধ পানী নহয় গন্ধ পানী ভাল লাগিব পাৰে যেনে শিৱসাগৰ বৰপুখুৰীটো যিমান বিশাল বোৱতী নদীয়ে মানুহৰ মনৰ বেদনা দূৰ কৰে অলপ সময় মনটো অনন্তৰ লগত মিলিত কৰাই ই খুব ডাঙৰ এটা প্ৰয়োজনীয় গুণ আৰু কিছুমান চহৰত আমাৰ ইয়াতো নাই মোৰ কৰাৰ পৰিকল্পনা আছে মাটি পোৱা নাই লগ পোৱা নাই চহৰৰ মাজতে আতুম টুকাৰি হাবি এটুকুৰা লাগে অৰণ্য এটুকুৰা লাগে গছে বনে ভৰা একেবাৰে বনৰীয়া ঠাই কিন্তু ভিতৰত সুন্দৰকৈ খোজ কাঢ়িব পৰা বাট বহিব পৰা বেঞ্চ যিটো থাকে ডাঙৰ ডাঙৰ চহৰবিলাকত কিন্তু আমি ইয়াত কৰা নাই সেইবিলাক ঠাইত যদি আমাৰ পিতৃ মাতৃক আমি লৈ গৈ কিছু সময় কটাওঁ নাতিহঁতৰ লগত যদি সপ্তাহত এটা দিন মাহেকত এটা দিন মেলি দিওঁ সি এটা ডাঙৰ উপকাৰৰ কাম কৰে ককা আৰু নাতি আইতা আৰু নাতি এই সম্পৰ্কটো আমি বহুতে হেৰুৱাইছো লাহে লাহে কিন্তু জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যদি কিবা সম্পদ আছে ককা আইতাৰ কাৰণে সেই নাতি নাতিনী আটাইতকৈ গুৰুত্বপূৰ্ণ কেনেকে তেওঁলোকক লগ কৰাই দিব পাৰো আমি আমাৰ কৰ্তব্য বাৰে বাৰে কৈছো যে কৰ্তব্যৰ তাগিদাত হয় ল'ৰা ছোৱালী আঁতৰি গৈছে কিন্তু মৰমৰ বান্ধোনটো যদি ছিগি নাযায় ছিগি নোযোৱাটো চাবলৈ আমাৰ শিক্ষিত মানুহখিনিৰ খুব ডাঙৰ কৰ্তব্য ল'ৰা থাকে আমেৰিকাত ছোৱালী থাকে অষ্ট্ৰেলিয়াত যদিয়ে থাকক আৰু আজিকালি উপায় নাই ঘৰৰ বাহিৰতে পিতৃ মাতৃ অকলশৰীয়া সেই অকলশৰীয়া ভাৱটো দূৰ কৰিবলৈ সংযোগ এটা যেনে তেনে নাতি নাতিনী ককা আইতাৰ সেই সম্পৰ্কটো ৰখাটো আমাৰ এটা ডাঙৰ কৰ্তব্য ৩-৪ মহিলা ঘৰ এটাই যে সকলো নহয় সুন্দৰ এটা দৈনন্দিন যে সকলো নহয় সেই কথা আমাৰ দৰে শিক্ষিতখিনিয়ে বুজি পাবলৈ বুলি কালি মই এফালে গৈছিলো অৰুণাচলৰ ফালে অলপ গাঁৱলীয়া ঠাইলৈ ফুৰিবলৈ গৈছিলো শিক্ষিত মানুহ ভাল মানুহ আটাইখিনি ভদ্ৰ মানুহ আৰু কলেজত চাকৰি কৰা মানুহ তাত দেখি মই এটা কথা শিকি আহিছো
মানে বাৰে বাৰে অনুভৱ কৰিছো আমাৰ যিমান ধন সম্পত্তি তেওঁলোকৰ যেনিবা সিমানেই ধন সম্পত্তি তেওঁলোকৰ এটা সৰু পৰিষ্কাৰ পৰিপাটি যিখিনি লাগে তেনেকুৱা সৰু এটা আছাম টাইপৰ ঘৰ কাঠৰ ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন তাৰ বাহিৰৰ যিখিনি মুকলি ঠাই আটাইখিনি তেওঁলোকে ধন সম্পত্তি খৰচ কৰি তাত সৰু সৰু চাহ বাগানৰ খেতি শাক পাচলিৰ খেতি এনেকুৱা ধৰণৰ খেতি কৰিছে সেইখিনি টকা থাকিলে আমি কি কৰো আমাৰ দৈনন্দিন কিমান আধুনিক বস্তুৰে সজাব পাৰো আটক ধুনীয়া দৈনন্দিন চমক খাই যোৱা দৈনন্দিন পইচাখিনি সিমানেই লাগে আমি পৰিয়াল অনুসৰি 3খন 4খন গাড়ী লওঁ এইখিনি আমি এডজাষ্ট কৰিব নোৱাৰো যে মোৰ গাড়ীৰে আমাৰ 3টা মানে বুদ্ধিজীৱী পৰিয়ালৰ এখন গাড়ীৰে 3টা পৰ্যন্ত নহয়গৈ গাড়ী প্ৰতি হাতে হাতে এখন লাগে গতিকে সেই অতিৰিক্ত পইচাখিনি আমি অতিৰিক্ত মাটি আমাৰ অসমীয়া মানুহ মাটি কম হৈ গৈ আছে মাটি বিক্ৰী কৰি গৈ আছো কোনে কিনি নি আছে আপোনালোকে দেখিয়ে আছে আৰু সেইটো হোৱাৰ কাৰণে আমি বিহুৰ দিনা কি হৈছে ক'ব নালাগে এইবোৰ বিহুৰ দিনাই বেলেগ সংস্কৃতি আমাৰ গোটেই চহৰখন চানি আছে কাৰণ অসমীয়া যে আমি কমি আহিছো আমি মাটি বিক্ৰী কৰি গাড়ী কিনিছো মাটি বিক্ৰী কৰি 4 মহিলা ঘৰ কাটিছো আৰু 4 মহিলা ঘৰত 4টা পাৰিলে 4টা ড্ৰয়িং কৰিছো আৰু কিমান আধুনিক আমাৰ লাখে 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 টকা তাত আমি খৰচ কৰিছো কিন্তু সেইটো হ'ব নালাগে আমাৰ লক্ষ্য হ'ব লাগে শান্তিপূৰ্ণ স্বাস্থ্যপূৰ্ণ য'ত আমি সতেজভাৱে খোজকাঢ়ি নিজেও থাকিব পাৰো অসমীয়া জাতিটোক শক্তি দিব পাৰো অৰ্থনীতিত আমাৰ হাতলৈ আনিব পাৰো যেতিয়া অৰ্থনীতি আহিব অসমীয়া হাতলৈ তেতিয়াহে ৰাজনীতিও অসমীয়া হাতলৈ আহিব কাৰণ য'তে শক্তি তাতে ৰাজনীতি য'তে টকা পইচা তাতে ৰাজনীতি আৰু এই ৰাজনীতিয়ে আমাৰ অসমীয়া সংস্কৃতিটো কেনেকে ডিঙিত চেপি আনিছে আমি আটাই গম পাইছো গতিকে এইবিলাকতো বহুত কথা এইখিনি কথালৈ নাযাওঁ মই মদাৰ নামৰ কবিতা পুথিখনৰ প্ৰসংগলৈ ঘূৰি আহি কওঁ মদাৰ দেখাত ধুনীয়া কিন্তু মদাৰ ফুল ব্যঞ্জনাটো হ'ল কাৰো কামত নালাগি সৰি পৰা মদাৰৰ ফুল যে খোৱাৰো নহলি পিন্ধাৰো নহলি চকুৰে পৰণি গলি কিন্তু মদাৰ ফুলৰ অন্য ব্যঞ্জনা ই ফাগুন মাহটো পুৰণি কৰে আকাশখনে ৰঙা কৰে যেতিয়া মদাৰ নুফুলে তেতিয়া আমাৰ মন ভাল নালাগে আমি গম নাপাওঁ যে ফাগুন আহিছে বসন্ত আহিছে গতিকে মদাৰ ফুলৰ নিশ্চয় সুকীয়া সৌন্দৰ্য আছে মই লাৱণ্য ফুকন ডাঙৰীয়ানীৰ এই পুথিখনে আমাৰ সকলোকে এটা মনোবল দিছে তেখেতৰ মাজত থকা যিখিনি অনুভৱ আজি প্ৰকাশ হৈছে আমি আটাই পঢ়ি চাম তেখেতৰ কলম থমকি নৰক তেখেত আগবাঢ়ি যাওক আৰু এনেকে আমি আকৌ দ্বিতীয় পুথিখনো প্ৰকাশ হ'ব এদিন গতিকে মই মাত্ৰ অনুভৱ এটা অনুৰোধ তেখেতৰ লেখাঘাট আছে যেতিয়া এখনি আত্মজীৱনী লিখিব লাগে কি সৰুৱে কওক আত্মজীৱনীখনে তেখেতৰ বয়স বোধ কৰো 4 বা এনেকুৱাই আত্মজীৱনীখনে আমাক যোৱা 4 নহলেও 3 বছৰৰ ইতিহাসটো দিব আমি সামাজিক পৰিৱেশটো গম পাম আৰু সি এটা বৰ প্ৰয়োজনীয় কাম ই এটা দলিল হৈ ৰৈ যায় গতিকে মই আত্মজীৱনী বৰ ভাল পাওঁ যে পুৰণি অসমীয়া সমাজখন ৰীতি নীতি সংস্কৃতি পৰিয়ালৰ বান্ধোনেৰে সৈতে জিলিকি থাকে মই আৰু বেছি নকওঁ আপোনালোকে মোক মাতি আনিলে আৰু সৌভাগ্যক্ৰমে আজি মই মুকলি আছিলো কালিলৈকে মই এদিনো মুকলি নাছিলো আৰু মই আহিবলৈ পাই বৰ সুখী হৈছো আৰু এটা মৰম কৰা পৰিয়াল দেখিবলৈ পাইছো যাক অসমীয়া পৰিয়াল বুলি কয় সি মোক এটা আনন্দ দিছে গতিকে আপোনালোকে এনেকুৱা ভাল কাম কাজ আৰু চলাই থাকক আটাইৰে মংগল হওক আৰু মই সকলোলৈকে পুনৰ বিহুবতীয়া অভিযোগ জনালো আৰু লাৱণ্য ফুকন ডাঙৰীয়ানী মই শ্ৰদ্ধা নিবেদন কৰিলো ইমানতে মই সামৰিছো ধন্যবাদ বাইদেউ আমাৰ আজি এই পুথিখন উন্মোচন কৰাৰ চলেৰে আমি আমাৰ জীৱনশৈলী আমাৰ জীৱনৰ অনুভৱ সমাজৰ অনুভৱ বহুতখিনি কথা আমাৰ মাজত বাইদেউ বৰ সুন্দৰ সাৱলীলভাৱে দাঙি ধৰিলে আৰু নিশ্চয় সেইখিনিয়ে আমাক সঁচাকে সজাগ কৰাই নহয় আমাক বিভিন্ন ধৰণে আমাৰ চিন্তাধাৰাত প্ৰভাৱ পেলাব এতিয়া আমাৰ মাজত আজি লাৱণ্য ফুকন বাইদেউ মোৰ ওচৰতে আছে বাইদেউৰ অনুভৱ সম্পৰ্কে দুআষাৰমান পঢ়ি ক'লে হ'ব বাইদেউ উঠিব নালাগে তাৰ পৰা দুআষাৰমান আমাৰ অনুভৱ যদি ব্যক্ত কৰে আমি সকলোৱে সৌভাগ্যৱান বুলি ভাবিম বেছি
শ্ৰদ্ধেয় সভাপতি মহোদয়, শ্ৰদ্ধেয় গ্ৰন্থ উন্মোচক ডক্টৰ কৰবীৰ ডেকা হাজৰিকা আৰু মনন সংস্থাৰ কৰ্মকৰ্তা আৰু মোৰ এই উপস্থিত সময়গত সুধীবৃন্দলৈ সকলোকে মোৰ বছৰৰ শুভেচ্ছা থাকিল। আৰু আপোনালোকে যাতে এইটোৱে লাগে মোৰ সুস্বাস্থ্য আৰু সুচিন্তা এই দুটা বস্তুৱে আমাৰ জীৱনত অতিকৈ প্ৰয়োজন। সুচিন্তা নহলে মানে অকল সুস্বাস্থ্য কৰিলেই নহব। মোৰ মানে মোৰ নিজৰ আবেগ যিটো সেইটো বস্তু কৈছো। আৰু মই আচলতে কবিটো নহয়, মই কোনোদিন কবি চিন্তা কৰা নাই। মোৰ মনত যেতিয়া যিটো আবেগ আহে সেই আবেগটোকে মই ঘৰতে লিখি পেলাম, লিখি আৰু কাকো নেদেখুৱাই ৰাখি দিওঁ। আপুনি দেখিব এটা সৰু চৰাই এজনীৰ বিষয়ে লিখিছো, সেইটো কি মোৰ ড্ৰয়িং ৰুমতে কপৌ চৰাই এজনী মানে বাহ হৈছিলে, তাতে দুটা পোৱালি জগালে, সদায় নাতিনীয়ে মই এনেকৈ চাই থাকো, দেখিলো কাউৰী এটা লৈ গুচি গ'ল। তাই যিটো মানে মৰম কৰি তাই সাপতি ৰাখে, সেই দৃশ্যটো দেখি মোৰ একদম ইমান সুখে ধৰিলে। তেতিয়া মই কবিতা এফাঁকি তাই যে হেৰি আছে, সেইকাৰণে মই তেনেকৈ মোৰ যিবিলাক আবেগ আহে সেই আবেগবিলাককে মই খন্তেকীয়াকৈ লিখো, যিটো যাতে কাৰোবাৰ যাতে হেৰি আৰু বেছি দেখিব। মই কবিটো নহয়, মই কবি হিচাপে কবি নহয়। মই নাতিনী লগত চুটি কৰোঁ, অকমান ধেমালি কৰোঁ, সিহঁতৰ লগত যিটো হয় সিহঁতক যিটো উপদেশ দিব লাগে সেই উপদেশটো হয়তো মুখে আমুক নকৰিবা তামোল নকৰিবা এনেকে কৈ থাকিলে সিহঁতে সদায় হেৰি নহয়। আজিকালি স্কুলৰ ল'ৰা ছোৱালীয়ে, গতিকে সিহঁতক লৈয়ে মই যি আনন্দ কৰোঁ। আৰু সিহঁতকে পাৰিলে কবিতা নাতিনীজনী চৰাইৰ লগত খেলে, তাইক লৈ এটি লিখিছো থৈ দিছো। এতিয়া এইবাৰ মানে মোৰ আপোনালোকৰ যিটো লগত মোৰ মানে যিটো সংযোগ আহিলে, মই জীৱনত ভাবিব নোৱাৰা, মই অনাকাংক্ষিত আশা এটা পূৰ হ'ল। মই ভাবিব নোৱাৰো, মই কেতিয়াও ভবা নাছিলো এনেকুৱা যেতিয়া ইহঁতে কিবা এটা চালে কয় সেইটো মা লিখিব লাগে, মই এইটো মানে কিবা কিতাপ হেৰি কৰিব লাগে, এতিয়া মই লাজো লাগে। ইমান নিম্ন খাবৰ সেইটো মই কি এইটো তহঁতে কি কৰ এনেকে ধমক দিওঁ। এতিয়া মানে কি হ'ল, হাতত মই যে পালে কিবা এটা লিখো, এইটো কি সুবিধা হ'ল। মই গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ আহিছো চিকিৎসা সন্তান, খেলি মেলি আছে মানে হেৰিটো। তাৰপিছত আহোঁতে মাহটো যে লিখিলে কিবা লোকৰ বহি খুজি পেলাই লাল লাগে, নাতিনীয়ে হওক নিজৰে হওক। গতিকে মোৰ নিজৰ এখন বহিকে লৈ আহিলো। সেই বহিখনকে ইহঁতে দেখি বোলে হেৰি নহয় এখন কৰিবলৈ মোৰ ভনী, মোৰ ভাই বোৱাৰী, মোৰ বোৱাৰী, মোৰ যি জোঁৱাই, নাতিনী ভতিজা জোঁৱাই, সকলোবোৰে মানে এই যে যিখিনিয়ে লগ পাইছে সেই কৰিব লাগে সেই বুলিয়ে মানে এই বস্তু কৰিলে। আৰু মোৰ বহুতেই ধমকে দিছো, আজি পৰ্যন্ত ধমকি লগাইছো ইমান অকমান কিয় দিছ বুলিহে কৈছো। এতিয়া যে মই বন্ধহীন মদাৰ ফুল পাই যে প্ৰাণ পালে, তাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ দিছো। মই কি কম মোৰ ভাষা নাই। এতিয়া মই কেনেকৈ আপোনালোকক ধন্যবাদ দিম, কাকো দিবলৈ নাই, মোৰ সকলোলৈকে দিছো। মানে মই ক'ব নোৱাৰো কেনেকে কি কৰিম, আৰু ধন্যবাদ দিছো। আৰু তাকে ধন্যবাদ বাইদেউ। আমি পৰিয়ালৰ পৰা জানিব পৰা মতে বাইদেউৰ বহুত এনেকুৱা লিখনি আছিলে যিবোৰ হয়তো নষ্ট হৈ গৈছে বা এনেধৰণৰ কোনো চিন্তা চৰ্চা নথকাৰ কাৰণে সেইবোৰ আমাৰ হাতত পৰাৰ পৰা আমি বিৰত থাকিবলগীয়া হ'ল। গতিকে আশা ৰাখিছো বাইদেউৰ সুস্বাস্থ্য কামনা কৰিছো আৰু অনাগত দিনত সুস্বাস্থ্যৰ অধিকাৰী হৈ সুমনৰ অধিকাৰী হৈ আৰু যি তেখেতৰ আবেগ বা অনুভূতি থাকে সেইবোৰো যাতে এনেকুৱা ধৰণৰ লিখা মেলা কৰিব পাৰে, ভগৱানে তেখেতক শক্তি দিয়ক। আৰু আমাৰ বাইদেউ কৰবী বাইদেউ কোৱাৰ নিচিনা তেখেতে আত্মজীৱনীৰ ফালেও অকমান মন দি আমাক বা আহি থকা প্ৰজন্মক বিভিন্ন সমাজ বা সংস্কৃতিৰ বিষয়ে অৱগত কৰিব পাৰিব বুলি আশা ৰাখিলো। এতিয়া প্ৰকাশকৰ দুআষাৰ ডক্টৰ ইফতিকাৰ আলী আহমেদ ডাঙৰীয়া, তেখেত চাগে অনলাইন থাকিব নেকি? মই যদি অনলাইনো আছে তেখেতে প্ৰকাশকৰ ফালৰ পৰা দুআষাৰ আগবঢ়াবলৈ অনুৰোধ জনালো।
নমস্কাৰ। শুনিছেনে? হয় হয় শুনি আছো, কওক। আজিৰ আমাৰ এই উন্মোচক কিতাপ উন্মোচক সভাখনৰ সভাপতি মহোদয়, উপস্থিত আমাৰ আজি বিশেষ আকৰ্ষক লেখক লাৱণ্য ফুকন ডাঙৰীয়ানী, আজিৰ এই কিতাপ উন্মোচক ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ, আমাৰ মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজৰ সভানেত্ৰী ডক্টৰ লক্ষ্মী বাইদেউ, আমাৰ কেন্দ্ৰীয় সমাজখনৰ সাংগঠনিক সম্পাদিকা ববী গগৈ ডক্টৰ ডাঙৰীয়ানী, উপস্থিত বিভিন্ন আমন্ত্ৰিত ব্যক্তিসকল, আজি প্ৰথমে মই আমাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছো, লগতে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছো। আজিৰ এই সভাখন অকমান ব্যতিক্ৰম আৰু আমাৰ মনন গোষ্ঠীৰ বাবে ই এটা গৌৰৱৰ কথা। এইকাৰণে যে আমি সদায় আমাৰ মনন যিখন মঞ্চ আমি তৈয়াৰ কৰিছো, তাত আমি সদায় আমাৰ সমাজৰ উঠি অহা লেখক লেখিকা যুৱক যুৱতীৰ কথাই আমি কওঁ। কিন্তু আজি ডিব্ৰুগড় জিলা সমাজৰ দ্বাৰা অনুষ্ঠিত যিখন সভা, এই সভাখনত আমাৰ এনেকুৱা এজন ব্যক্তিক আমি ওলাই আনিব পাৰিছো যে তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰু তেখেতৰ দ্বাৰা আজি যি মদাৰ ফুল এমুঠি কবিতা আমাৰ মনন গোষ্ঠীৰ দ্বাৰা প্ৰসাৰিত হৈ আছে, তাৰ কাৰণে আমি সঁচাকে গৌৰৱ অনুভৱ কৰিছো। আৰু ই এটা আমাৰ কাৰণে ব্যতিক্ৰমী অনুষ্ঠান, য'ত অৱসৰপ্ৰাপ্ত আমাৰ লাৱণ্য ফুকন বাইদেউৰ দ্বাৰাই আমাৰ মননৰ প্ৰথম প্ৰকাশিত এখন কিতাপ প্ৰকাশিত হ'ল। সঁচাকে ই আমাৰ কাৰণে প্ৰেৰণাদায়ক, আৰু আমি ইয়াক সদায় আমাৰ মনন গোষ্ঠীৰ ফালৰ পৰা আমি সদায় ইয়াক সুঁৱৰিম, আৰু তেখেতক আমাৰ এটা আৰ্হি হৈ থাকিব যে আৰু ভৱিষ্যতত এনেকুৱা ধৰণৰ কিতাপ যাতে আৰু তেওঁৰ দ্বাৰা অনুপ্ৰাণিত আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকেও কিতাপ প্ৰকাশ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। তো যিয়ে নহওক, আমাৰ লক্ষ্মী বাইদেউ সভানেত্ৰীয়ে নিশ্চয় আমাৰ মননৰ যি উদ্দেশ্য আৰু লক্ষ্য নিশ্চয় ভালকে বহলাই ব্যাখ্যা কৰিছে। আপোনালোকৰ জ্ঞাতাৰ্থে আৰু এটা কথা মই জনাব বিচাৰিছো যে আমি আমাৰ বিভিন্ন লিখকে লিখা কিতাপসমূহ আমাৰ মনন গোষ্ঠীৰ দ্বাৰা প্ৰকাশ কৰি তাক আমি মাৰ্কেটত মানে বিক্ৰী কৰাৰ যি এটা মানে উদ্দেশ্য আমাৰ এই মনন গোষ্ঠীৰ আছে। গতিকে এনেকুৱা ধৰণৰ কিতাপ যদি প্ৰকাশিত হয়, আমি তাক সমাজত বা উঠি অহা যুৱক বা সমাজখনক আমি পৰিচয় কৰাই দিয়াৰ কাৰণেও আমাৰ এটা উদ্দেশ্য আছে। গতিকে বেছি সময় নলওঁ, এইখিনি কথা কৈয়ে মই সকলোৰে আৰু আমাৰ বাইদেউৰ আশীৰ্বাদ বিচাৰি, লাৱণ্য ফুকন বাইদেউৰ আশীৰ্বাদ বিচাৰি মই মোৰ চমু বক্তব্য ইমানতে সামৰিছো। ধন্যবাদ।
ধন্যবাদ। আমি আশা ৰাখিছো মননৰ দুআষাৰ মই সৰু বাইদেউৰ অনুৰোধ জনাইছো তেখেতে মনন সম্পৰ্কত দুআষাৰ কম বুলি, ইয়াৰ শুনাৰ পাছত বাইদেউ দুআষাৰ কম বুলি কৈছিলে, গতিকে বাইদেউক মই মাইকটো আগবঢ়াইছো। মই মনন গোষ্ঠীক অন্তৰৰ পৰা ধন্যবাদ আৰু অভিনন্দন আগবঢ়াইছো। তেওঁলোকে এটা বিৰল আদৰ্শ দেখুৱাইছে, প্ৰকাশকে এটা ভাল কাম কৰিছে। মই মোৰ উন্মোচনী অনুষ্ঠানত যিহেতু সমজুৱা দৰ্শকক সম্বোধন কৰোঁতে মননৰ নামটো সেই সময়ত মোৰ মনৰ পৰা আঁতৰি গৈছিলে, কাৰণ মই নিৰদা লাৱণ্য ফুকন বাইদেউৰ পৰিয়ালবৰ্গৰ কথাই ক'লো, কিন্তু মনন তেখেতৰ এটা বৃহত্তৰ পৰিয়াল। গতিকে মই তেখেতসকলক অভিনন্দন জনাইছো আৰু যিটো মহৎ কাম কৰিলে তাৰ কাৰণে সঁচাকৈ বৰ সন্তোষ লাভ কৰিছো। আৰু আপোনালোকৰ এনেকুৱা ভাল কাম যেন আগলৈকে চলি থাকে। মই ৰঙালী বিহু আৰু নতুন বছৰৰ শুভকামনা আগবঢ়ালো। ধন্যবাদ বাইদেউ। আমি আমাৰ হাতত থকা কাৰ্যসূচীৰ মতে আগবাঢ়ি যাব বিচাৰিছো, আৰু এতিয়া আছে সমজুৱাৰ দুআষাৰ মনত আচ্ছা, নমস্কাৰ। গ্ৰন্থ উন্মোচন সভাৰ সভাপতি উন্মোচিত হব লগা কাব্য গ্ৰন্থখনৰ উন্মোচক স্বনামধন্য কবি সাহিত্য ডেকা। আজি এই অনুষ্ঠানৰ মূল আকৰ্ষণ কবি লাৱণ্য ফুকন ডাঙৰ। মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু সুধি পোনপ্ৰথমে মোৰ যিটো চিনাকি সৈতে দিলে সেই যোগ্য নহয়। ক'ব বিচাৰিম যে গতিকে মোক তেনেকুৱা ভাৱেই সকলোৱে গ্ৰহণ কৰিলে মই নথৈ সুখী হ'ম। পোনপ্ৰথমতেই মদাৰ ফুল কাব্যগ্ৰন্থখনিৰ কবি শ্ৰদ্ধাৰ লাৱণ্য ফুকন বাইদেউক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে এই পুথিখনি প্ৰকাশৰ ব্যৱস্থা কৰা মনন পাৰিপাৰ্শ্বিক আৰু বৈদিক অন্বেষণ সমাজক মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনত পুথিখনিয়ে পঢ়ুৱৈ ৰাইজৰ সমাদৰ লাভ কৰিব। যদিও আজি মই তাত ব্যক্তিগতভাৱে উপস্থিত থাকিব পৰা নাই, আহ্বায়িকা ববীগৈ দত্ত ডাঙৰীয়ানীয়ে মোক ফুকন বাইদেউৰ কবিতা এটা আবৃত্তি কৰিবৰ কাৰণে অনুৰোধ কৰিছিল, আৰু সেই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মই বাইদেউৰ ককাদেউতাৰ ঘৰ নামৰ কবিতাটি পাঠ কৰিবলৈ লৈছোঁ। শিৰোনাম: ককাদেউতাৰ ঘৰ। ককাদেউতাই ঘৰ বনাই ৩ কঠা মাটিত, চাৰিফালে ৪ ঢাপ দিয়ে জেওৰা মাৰি। ঢাপে ঢাপে গছ পুলি দেখি লাগে ভাল, চৰাই চিৰিকটি বহি কৰেহি কোঢ়াল। চিকুণকৈ পদূলিটি তাতে থাকে জপনা, জপনাৰ লগতে থাকে ৩ডালকৈ নঙলা। পূবফালে আগদুৱাৰ, পশ্চিমফালে পাছ, বাৰীত থকা পুখুৰীটো বিধে বিধে মাছ। আগ আৰু পাছ দুখনকৈ চোতাল থাকে, ঘৰৰ সকলো কাম পাছ চোতালতে কৰে। শীতৰ দিনত কাঠখৰিৰ মকমকীয়া জুই, আলু বেঙেনা পুৰি খাই নাতি থাকে শুই। গৰম দিনত আইতাই বিচনী মাৰি মাৰি, ৰসাল সাধুকৈ আমাৰ চিঙে পেটৰ নাৰী। একালৰ বৃন্দাবন একালত পৰেচন, গুগুলৰ বিশ্ব আজি ঘৰ হ'ল একেখন। যুৱচামে চিনি নাপায় খৰি জুই চাই, অগ্নিসেৱা কৰিবলৈ গেছৰ জুইলৈকে যায়। এটা সুন্দৰ কবিতা। সময় বুৱতী নৈ, আমি সকলোৱে জানো সময়ৰ চিৰপ্ৰবাহমান গতিত আমি সকলোৱে আমি তাৰ কিছুমান দিগদাৰ পাওঁ, কিন্তু সময়ৰ লগে লগে আমি সেইবিলাক গ্ৰহণ কৰিবলৈ সাজু হ'বই লাগিব। গতিকে খুব সুন্দৰ কবিতা। মোৰ আজি এই অনুষ্ঠানটোত কবিতাটো পাঠ কৰি ভাল লাগিল।
সৰ্বশেষত অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু ৰঙালী বিহুৰ ওলগ জনাই মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। মননৰ পৰিয়ালৰ কাৰণে তথা পৰিয়ালৰ দুআষাৰ মান বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনালোঁ। হেল্ল', আমাৰ মনন পাৰিপাৰ্শ্বিক সমাজ ডিব্ৰুগড় জিলা সমাজখনো আমি ইতিমধ্যে গঠন কৰিছোঁ। আমাৰ ডিব্ৰুগড় জিলা মননৰ সমাজৰ পৰা আমাৰ সভাপতি মহোদয়া আছে কল্পনা কাশ্যপ। তেখেতক মই অকণমান চমুকৈ দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। প্ৰথমে সকলোকে উপস্থিত সভাত মুখ্য কৰি সন্মানীয় ব্যক্তিসকলক নৱবৰ্ষৰ লগতে উপস্থিত ৰাইজসকলক মোৰ ফালৰ পৰা নৱবৰ্ষ আৰু ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱাকালি আমি সৰ্বসন্মতিক্ৰমে কেন্দ্ৰীয় কমিটি ডক্টৰ লক্ষ্মী গগৈ নেতৃত্বত আৰু ডক্টৰ ৰহমান ছাৰ আৰু বিভিন্নজনৰ আদেশ মৰ্মে আমি ডিব্ৰুগড় সমিতিখন 16জনীয়া সমিতিখন গঠন কৰা হ'ল। তাৰ বাবে আমাৰ মুখ্য উপদেষ্টা হিচাপে ডক্টৰ দত্ত আৰু আমাৰ ডক্টৰ ৰূপৰেখা বৰবৰা আমি উপদেষ্টা হিচাপে ৰাখি বাকী অন্যান্য সদস্যসকলক আমি অন্তৰ্ভুক্ত কৰিছোঁ। ভাল লাগিছে এইটো কাৰণে যে আমাৰ ডিব্ৰুগড় এখন ভিতৰত এখন সুন্দৰ কমিটি এখন আমি গঠন কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বাবে ইয়াত উপস্থিত থকা ৰাইজসকলকে মুখ্য কৰি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক অনাগত দিনত আমাৰ সহায় সহযোগ আৰু দিহাৰ পৰামৰ্শ অতিকৈ প্ৰয়োজন হ'ব। সৰ্বশেষত মই একচুৱেলি মোৰ অহা দেৰি হ'ল কাৰণ মই দুলীয়াজানৰ পৰা আহিছোঁ। ৰাস্তাত অকণমান গাড়ীখনৰ সমস্যা হ'ল, সেইটো কাৰণে ভাগৰুৱা হৈ আছে। তথাপিতো আজি আমি এইটো কাৰণে সুখী হৈছোঁ, আমাৰ এই আজি লাবণ্য বাইদেউ এই সময়টো যে লিখা পঢ়া কৰি তেওঁ এখন সাৰ্বিক পুথি আমাক ওচৰত দিছে পঢ়িবৰ কাৰণে, এইটো আটাইতকৈ আমি সুখী অনুভৱ কৰিছোঁ। আমি দেখি আছোঁ আমাক নানান সমস্যাৰ গ্ৰাস কৰিছে। ইয়াত সৃষ্টিশীল গঠনমূলক আৰু যিখিনি আমাৰ আগন্তুক নৱপ্ৰজন্মক লৈ যিখিনি ইয়াত আমাৰ ডক্টৰ লক্ষ্মী বাইদেৱে যিখিনি আমাৰ অন্তৰ্ভুক্ত কৰিছে, সেইখিনি যদি আমি সকলোৱে ইয়াত আমি সহায় সহযোগিতা আগুৱাই লৈ যোৱাৰ পৰা নিশ্চয় আমাৰ সমাজখনৰ কাৰণে এটা প্ৰগতিশীল আৰু গতিশীল বাস্তৱ ৰূপত ৰূপান্তৰ হ'ব বুলি মই অনুভৱ কৰিছোঁ। আৰু মই মোৰ এটা স্বৰচিত কবিতা গাই মোৰ চমু বক্তব্য সামৰণি মাৰিম। কবিতাটোৰ শিৰোনাম হৈছে শান্তি। শান্তি 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 ক'তনো পাম শান্তি, অশান্ত এই পৃথিৱীত শান্তি কেতিয়ানো ঘূৰি আহিব। চাৰিওদিশে অশান্তি, বিত্ত আৰ্তনাদ, যুদ্ধ বিগ্ৰহ থোপা খাই আছে ৰাইজৰ মনত। হিংসা প্ৰতিহিংসাই জ্বলিছে পৃথিৱী, হিংসাই ৰিক্ষাই জ্বলাইছে পৃথিৱী লোকক। কেতিয়ানো পাম মনৰ শান্তি, কেতিয়ানো পাম ৰাইজৰ শান্তি, কেতিয়ানো পাম পৃথিৱীৰ শান্তি। অশান্ত পৃথিৱীৰ কেতিয়ানো পুনৰ জীৱন্ত হ'ব মহাশান্তি। ধন্যবাদ। শেষত সকলোৰে সহায় সহযোগ পাম বুলি ইয়াত উপস্থিত থকা ৰাইজৰ পৰা কামনা কৰিলো। ধন্যবাদ। ধন্যবাদ। এই যি কাৰ্যসূচী আছে পৰিয়ালৰ কোনে কোনে কলে এইখিনি এই কাৰ্যসূচীটো মাতি যি কৰিব বিচাৰে তেখেতলোকক এই কাৰ্যসূচীটো আগবঢ়াই নিয়ে।
ধন্যবাদ স্যার। মই মাননীয় লাবণ্য ফুকন ডাঙৰীয়ানীৰ পৰিয়ালৰ পৰা সৰ্বপ্ৰথমে মই ফুকন ডাঙৰীয়ানীৰ স্বামী মেদিনী ফুকন দেৱক চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনালো। আৰু সংযোজন প্ৰথমতে জয় জয়তে মোৰ অৱদান দিছে মোৰ সম্বন্ধীয় মানৱীয় আৰু মই আজি নৱবৰ্ষৰ শুভেচ্ছা তথা আশীৰ্বাদে মডাৰ্ণ তেওঁ হয় কিন্তু মডাৰ্ণ নহয় তেওঁৰ ওচৰত এনেকুৱা তেওঁৰ ওচৰত মানে তেওঁ এনেকুৱা বস্তু আছিলে যাৰ ওচৰত মোৰ বন্ধু বান্ধৱী নগৰ স্বয়ং আছে যিবিলাক কথা ক'ব বা যিবোৰ ঔষধ মানে শৰীৰৰ ঔষধ পৰ্যন্ত তেওঁ নিদিয়াকে নাথাকে আৰু প্ৰায় মানে হেৰি কয় আনফালে এটলিষ্ট পাইছে তেওঁ মডাৰ্ণ হয় কিন্তু মডাৰ্ণৰ কথা অৱশ্যে কিছু জানে মই আজি 80 বছৰ আগৰ কথা মডাৰ্ণ আমি লগাইছিলো ক'ত তেতিয়া খাকুৱা হয় খাকুৱা তুমি মাটি বোকাৰে বেজি বনাও বেজিত মডাৰ্ণ আনি মডাৰ্ণ গোটেই গছজোপা ফুলে মানে মডাৰ্ণ গোটেই গছ ফুলে এটাও ফুল বাকী নাথাকে এনেকুৱা মডাৰ্ণৰ চৰিত্ৰ এনেকুৱা আজি কোনে জানিছিল কথা গতিকে সেই ভিতৰত আমি সেই যিনা মানুহক অকমান বুলি কথাটো লৈ যাই গ'লো তেনেকৈ সেই হ'ল মডাৰ্ণ এবাৰ মডাৰ্ণ হয় কিন্তু মডাৰ্ণৰ বাৰীখন এখন বিশ্বনা তেওঁ বহুত 1968 চনৰ পৰা তেওঁ নিয়ৰলৈকে পালে মৰা মানুহ বাচিলে মৰা মানুহ বাচিলে আপোনালোক কি কম লৰাই কিমান কষ্ট কৰিলে গংগাৰাম পৰ্যন্ত নি তেওঁ ডাঙৰ ডিব্ৰুগড় থাকিলে কিমান কৰি মেলি তেওঁক উঠালে ঠিকেই উঠালে মই আজি ভাবিছো ঠিকেই নহওক তেওঁ ঔষধটো জৰুৰ হয় ঘৰত তেওঁৰ হাতত বেজি আদিও আছে যিকোনো অৱস্থাত তেওঁ সদায় স্কুললৈ কাপোৰ তেওঁ নিজে চিলাই স্কুলৰ কাপোৰ মই ইমান সুন্দৰ ল'ৰা ছোৱালীকেইটা কৰে আজিও কৈ আছে আজি ইমান ডাঙৰ সমাজ ইমান আৰু তেখেতক সদায় পাইছো আজি কিমান বছৰত মোৰ ঘৰৰ কিনাৰত থাকে মোৰ প্ৰতি ডাঙৰ কথা পাতি মই যে ভগৱতী হৈ সকলোকে কল্যাণ কৰক মংগল কৰক আমি কথা কৈ লাভ এইবোৰ সদায় একেটাই থাকিব সদায় বিশ্বাস কৰিব আৰু কিছু থাকে তেওঁ আজি 1 বছৰ পাৰ হৈ গৈছে তেওঁ ভৰি নখৰ পৰা মই পুৰৰ পেকালা কাপকা চলি জানো বিশেষ ক্ৰিয়া নহয় তেওঁ প্ৰায় ভাল ভগৱানৰ সকলোকে উপদেশ দিয়ে তেওঁ কেতিয়াও হেৰি নকৰে আৰু ঔষধটো তেওঁ যেন কেতিয়াও মানুহক দিবলৈ নাপায় সেইটোৱে মোৰ কামনা ধন্যবাদ মেদিনী ফুকন ডাঙৰীয়া। এইবাৰ মই তেখেতৰ লাবণ্য ফুকন ডাঙৰীয়ানীৰ ভণ্টি নিৰুপমা ডাঙৰীক অনুৰোধ জনালো। মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক সভাৰ জৰিয়তে অনুষ্ঠানীয় সভা অনুষ্ঠিত কৰিছে তাত মই সভাপতি মহোদয় আৰু গ্ৰন্থ উন্মোচন কৰা শ্ৰদ্ধা বাইদেউ উপস্থিত থকা সকলো উপস্থিত অতিথিকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু নতুন বছৰৰ নৱবৰ্ষৰ শুভেচ্ছা থাকিল। এতিয়া মই এনেকুৱা এখন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান মই কি কম তাকে মই
আজি মই ইমান গাম্ভীৰ্যপূৰ্ণ এখন সভাত দুআষাৰ ক'বলৈ পোৱাত নিজকে ধন্য মানিছো আৰু বহুত বছৰৰ পাঠ্যপুথি বাইদেউৰ সম্পৰ্কে দুআষাৰ ৰাইজক জনোৱা। মই আজি চমুকৈ দুআষাৰ বাইদেউৰ বিষয়ে ক'ব বিচাৰিছো। বাইদেউৰ কথা ক'বই লাগিব। আমাৰ মোৰ পিতৃ মাতৃ মা দেউতাৰ তাৰমানে এতিয়া অবিহনে বাইদেৱে আমাৰ সকলো। এতিয়া বাইদেউক আমি তেতিয়া পিতৃ মাতৃ থাকোঁতেও আমি ডাঙৰক কেনেকুৱা শ্ৰদ্ধা কৰিব লাগে, সেৱা কৰিব লাগে, ডাঙৰৰ কথা শুনিব লাগে, সেইখিনি আমি বুজিছিলো। আৰু বাইদেউৰ পৰা আমি সকলোখিনি উপদেশ পাই আছিলো। আৰু মই এতিয়াও বাইদেউৰ তাই যিখিনি উপদেশ বা যিখিনি কথা কয় মই এতিয়া অন্তৰৰ সৈতে মানি লৈছো। আৰু মই থাকো মানে মই সেই বাইদেউক এতিয়াও কথা পেলাব নোৱাৰো। তেনেকুৱা বহুত উদাহৰণ আছে, কিন্তু মই আজি সভাত দুটামান এনে কৈছো। আমাৰ বাইদেউৰ মানে কথাখিনি ক'বলৈ পালে মই অকণমান সুখী হম। এতিয়া আমাৰ বাইদেউ সঁচাকৈয়ে এগৰাকী অতি মহান নাৰী, যাৰ মই এখন পবিত্ৰ বোৱতী নদীৰ লগত বাইদেউক মই তুলনা কৰিব পাৰো। যেনেকৈ এখন নদীৰ পানীত বোৱতী নদীৰ পানীত কোনো দুখ নাথাকে, অনুভূতি নাথাকে। আমাৰ বাইদেউৰ অন্তৰখন তেনেকুৱা এখন পবিত্ৰ বহল অন্তৰ, যাক আমিও সেই বাইদেউৰ গুণখিনি ইমান সামৰি ল'ব নোৱাৰিলো বা পাৰিম বুলি মই ভবা নাই। বাইদেউ ইমানেই মানে বহল অন্তৰ, মই তাক কৈ শেষ কৰিব নোৱাৰো। ইমান বহল অন্তৰ, এখন পবিত্ৰ অন্তৰ। তেওঁৰ যিখিনি কথা কয় কাৰো অন্তৰত দুখ দি কথা নকয়, কোনোদিন নকলে। আৰু এতিয়াও মই কোৱা কোনোদিন শুনা নাই। আৰু কোনোবাই যদি বাইদেউ কিবা এটা কৈও তেতিয়া বাইদেউ সেইটো সহজভাৱে লয়, চব হজম কৰি দিয়ে যে হ'ব। আমাক এটা শিকাই খালি যে হ'ব, কেতিয়াও কাকো একো বেয়া কথা ক'ব নালাগে। সেইটো আদৰ্শ বাইদেউ শিক্ষয়িত্ৰী হৈছিলে আৰু এগৰাকী ঘৰৰ গৃহিণী, আৰু তেওঁ সকলোখিনি পালন কৰি আমাক সেইখিনি দিহা পৰামৰ্শ দি গ'ল। আৰু মই এতিয়াও বাইদেউৰ সেই দিহা পৰামৰ্শ বা বাইদেউৰ কথাখিনি এতিয়াও মই মানি চলো। আৰু মই জীয়াই থকা দিনকেইটাও বাইদেউখিনি চলি থাকিম। আৰু তাই সেইখিনি গুণৰ কাৰণে তাইক মোৰ লগৰ, মই যিমানে কওঁ বাইদেউৰ কথা কওঁ, বাইদেউৰ কথা এতিয়াও মোক লগ পালে সোধে যে বাইদেউ কেনে আছে। তাতকৈ ডাঙৰ কথা কিবা লাগিছেনে বাৰু? বাইদেউ কেনে আছে? তাৰমানে মই বাইদেউৰ কথাখিনি গোটেইখিনি মানে মোৰ ফালৰ পৰা যিমান মই ক'ব পাৰো কওঁ তাৰমানে। আৰু মই মিছা কথা এটাও নহয়, বাইদেউ সঁচাকে বাইদেউ এখন বহল অন্তৰ, পবিত্ৰ অন্তৰ এগৰাকী নাৰী। সেইকাৰণে মই বাইদেউক মানে কোনোদিন কেতিয়াও সেৱা জ্ঞান নকৰো। আৰু বাইদেউ যে অকল উপদেশ দিয়ে সেইটোৱে নহয়, তেওঁ কামে কাজে কৰি দেখুৱায়, আৰু বাইদেউ এতিয়া নহয়, একেবাৰে ক্লাছ 7 মানৰ পৰাই বাইদেৱে লিখা মেলা কৰি আছিলে। কবিতা সৰু হলেও কবিতা, ফকৰা যোজনা, গল্প এইবিলাক লিখে আৰু আমাকো শুনাই বাইদেউ। আৰু ৰাতিপুৱা আমাৰ দেউতাই ৰাতিপুৱা তাহানিতে পেপাৰখন লৈ বাতৰি কাগজখন দেউতাই পঢ়ে, তাৰপিছত বাইদেৱে চাই আহি আমাৰ স্কুললৈ লৈ বাইদেউ তথাপিতো আমাক দিব, এইখিনি চাচোন কি লিখিছে, বাইদেউ কিনি দিব। আৰু আমি কি পঢ়িছো কি নাই পঢ়া বাইদেৱে সেইখিনি তলে তলে নজৰ দি থাকে। সেইকাৰণে বাইদেউক একো এটা লুকুৱাব নোৱাৰো। কিবা এটা মই ময়ো 7 মানত থাকোতে নেকি এখন মই তেতিয়া আমি উপন্যাস বুলি মানে বেয়া বুলি ভাবে, কয় যে এতিয়া উপন্যাস নপঢ়ে। কিবা মন গ'ল যেতিয়া ক'লে তেতিয়া মোৰ মন গ'ল হিতেশ লেখা কিবা কিতাপ, মানে নামটো পাহৰিছো, পঢ়িছো। বাইদেৱে মানে ৰাতিপুৱা মই ইফালে চাই ফুৰে, তাই স্কুললৈ গ'লে তাই চাই দিব, মই লগে লগে কিতাপখন লুকুৱাও। তেনেকে লুকুৱাই পঢ়িছিলো। তেনেকুৱা বাইদেৱে ইমানে আমাৰ ভৰিলৈকে ভক্তি শ্ৰদ্ধা চব আছিলে, নিজে নাখাই লোকক খায়। বাইদেউ মই এইটো আমি দুখ দি পাওঁ বাইদেউ মানে নিজে নাখাওঁ কিন্তু লোকক খাওঁ। খাচোন খা, আমি যদি কম বুলি নাখাওঁ তই খা, নাই হ'ব তই খাইছো। এতিয়াও সেই গুণটো আছে বাইদেউ। মই এটা দি ক'ব পাৰো বাইদেউ এতিয়াও সেইটো অভ্যাস আছে, বাইদেউ সেইটো এৰিব নোৱাৰে কেতিয়াও। আৰু এতিয়া মানে বাইদেউ অকল বাইদেউ যে অকল হেৰি কৰে নিজৰ স্বাস্থ্য হেৰি নহয়, বাইদেউ সৰুৰ পৰাই তেতিয়া আমাৰ বাৰীত আম, কঁঠাল, পনিয়ল যিয়ে ডালিম গছ আছিলে,
বাইদেৱে সেইবিলাক জাহাজী কল ভীমকল চব মানে খায় খাই আমাক দিয়ে আমি নাখাওঁ তয়ে খা আমি নাখাওঁ নহয় নহয় খাচোন খা এইখিনি খালে মানে মানুহৰ শক্তি হয় বেমাৰ আজাৰ নহয় সেই বুলি ফল মূল খুব দিয়ে আৰু সেই অভ্যাসটো বাইদেৱে এতিয়াও আছে বাইদেৱে কি কৰে এতিয়া বেগ এটা থাকে ফুৰিবলৈ গ'লে ঘৰত জাহাজী কল ডালিম আঙুৰ আপেল এইবিলাক লৈ ফুৰে আৰু নি পেলাই কি কৰিব অলপ দেৰি পাছতে বহাৰ পাছতে আৰু সেই সৰু সৰু ল'ৰা ছোৱালী বা সিহঁতক পতাই দিয়ে বাইদেউ সেই অভ্যাস মানে এতিয়াও আছে গতিকে সেইবোৰ মই কেতিয়াও মূল কৰিব নোৱাৰো আৰু তাৰোপৰি বাইদেউ মানে কি কৰে তাই কোনোবাই যদি কিবা সেইটো একেবাৰে মানি ল'ব হ'ব কিন্তু তাই হেৰি আমি বাইদেউ সহজ সৰল বুলি কওঁ কিন্তু সহজ সৰল বুলি একো কথা নাজানে সেইটো ভাবো কিন্তু বাইদেউ তাৰ উল্টা বাইদেউ ইমান সহজ সৰল কিন্তু একদম অকণমান মাৰিলে কথাটো গম পায় যি পক লাগে বাইদেউ বিষয়ে কোনোবাই কৈছে তাই সেইটো গম পায় কিন্তু তাই সহজভাৱে মানি লয় তাত কোনো প্ৰতিবাদ নকৰে কেতিয়াও প্ৰতিবাদ নকৰে তাৰমানে বাইদেউ সেইটো এতিয়াও সেই অভ্যাসটো এতিয়াও আছেই বাইদেউ তাৰপিছত তাই হেৰি কৰে নহয় খুব মানুহক আদৰ কৰে কিন্তু ইমান বয়স বাইদেউ ইমান বয়স হৈছে নহয় জানো এতিয়া কিন্তু আমি মন কৰি থাকো তাৰমানে নিজৰ তেনেকে ঘৰৰ অৱস্থা এতিয়া কিন্তু ভিনদেউক একেবাৰে মানে যিমানে জীয়েক জোঁৱায়েক জীয়েক পুতেক বোৱাৰীয়ে যিমানেই মানে আপডাল নকৰক কিয় বাইদেৱে কিন্তু তলে তলে চব চাই থাকে তেনেকুৱা আমাৰ বাইদেউৰ স্বভাৱটো সেইটো কোনেও মানে নিউজ কৰিব নোৱাৰে বাইদেউ সেইটো অভ্যাসে আছে আৰু নিজে নাখাই লোকক খুৱাই জোৰ জবস্তি সেইটোৱে আছে দুখ বোলে সেইটোৱে কোনোবা আমনি পাই থাকে নাখাওঁ 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 কৰিব কিন্তু কৰি খুৱাব সেইটো অভ্যাস আছে বাইদেউৰ কিন্তু আকৌ বাইদেউ কৈ মই থুলমূলভাৱে কৈ থওঁ যে বাইদেৱে মানে সৰুৰ পৰাই স্বাস্থ্যৰ যতনটো লৈছিলে ফল মূল মানে খুব খায় ধুনীয়াকে ফল মূলবোৰ খায় এতিয়াও সেইবিলাক হেৰি নকৰে খাব তাৰ পাছত আকৌ এতিয়াও সেইখিনি খাই থাকে আমাক খা খা কৈ থাকিব আকৌ যে মই সুধিব মোক সুধি এতিয়াও সুধে মোৰ ইমান বয়স হৈ গ'ল বাইদেউ তই কেনে আছো কৈছো নাই পতককে ওলাই যায় তাক নকওঁ বুলি ভাবিলো নাই তাকো কওঁ ভাল লগা নাই কি হৈছে মই সেইদিনা আজি 10-15 দিন মান হৈছে নেকি মই মোৰ হাত চাতবোৰ অকণ বিষাই থাকে সেইটোৱে ক'লো লগে লগে দৰৱ দিয়ে নে লগত মানে মই বোলে হেৰি লেডি ডক্টৰ দেই আগৰ পৰা কওঁ মই লেডি ডক্টৰ দিলে কি মোক গৰম পানী কৰি তাত নিমখ দে তোৰ মাক এটাত লৈ হাত দুখন তাত ভৰাই থৈ দিয়ে মইতো ভৰাই থৈছো ছোৱালীজনী ভাল থাকো তাইতো মন কৰি আছে মোক খবৰ নাই তাৰপিছত মায়ে কি কৰিছে মোক কৈছো নহয় দেখিছো আপাই ক'লে ন মই আপাই কৈছে দুখৰ সিহঁতি কিবা এটা এনেকে কৰিবলৈ গ'লে মই নকৰো কিন্তু বাইদেউ যেতিয়া ক'ব মই তেতিয়া লগে লগে কৰো তই এইটো খাচোন সেইটো খাচোন তই এইটো ঘঁহিছো এইটো ঘঁহিছো কাহিনীখনৰ পৰাই তাই খুব যতন লয় স্বাস্থ্যৰ যতন লয় তেনেকুৱা এতিয়া তাৰ কথা আমি কিমান বহুত কথা আছে আৰু লিখিছে তাই তেতিয়াৰ পৰাই লিখিছিলে যেতিয়া তাই নাজিয়া গাৰ্লছত পঢ়িছিলে তেতিয়া পঢ়ি থাকোতে তেতিয়াতো আমাৰ প্ৰেছ এডুকেশ্যনৰ ইমান হেৰি সম্বন্ধ নাই বাইদেউ অকণমানি ধুনীয়া ভাষা সুন্দৰ গতিকে তেতিয়া কি কৰিছিলে ওচৰত গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী বইজ হায়াৰ ছেকেণ্ডেৰী আছিলে কিন্তু আমাৰ তেতিয়া দিনত এইবোৰ ল'ৰা ছোৱালী হেৰি নাই খুব মিল তেতিয়া চবেই আলোচনা বিলোচনা কৰি বাইদেউকে লিখি উলিয়াই দিয়ে তাই হাতে লিখি আলোচনী প্ৰকাশ কৰিছিলে সেইটো এতিয়াতো কোনে মানিব এতিয়া যুগত নহয় জানো এতিয়া বাইদেৱে তেতিয়াই লিখিছে কবিতা প্ৰবন্ধবোৰ সৰু টুকুৰা টুকুৰ অসমীয়াটো আছে নকওঁ পাইছো যে ছোৱালীজনী বিয়া কৈছে মায়ে মাতে কৈছে মই নকওঁ মানে মোৰ ক'ব নালাগে আজিকালি সঁচাকে যি বেয়া পালেও কওক ভাল পালেও কওক এনেকুৱা মুখ মেলি মঞ্চ পাইছো বাইদেউৰ কথা মোক কৈ দিছো ধন্যবাদ ধন্যবাদ নমস্কাৰ আমি আৰু অনুষ্ঠান আয়োজন কৰিম যাতে সকলোৱে নগেন্দ্ৰ ফুকন বাইদেউৰ বিষয়ে খুলি ক'ব পাৰে সেইডালে দিলে আমি ইয়ালৈকে
শ্ৰদ্ধেয় নমস্কাৰ অতিথিবৃন্দ আৰু বন্ধনীয় অতিথিবৃন্দ মই নাগৰিকসকলৰ যিটো মই সেইকাৰণে কাৰ্য বিষয়ে কৈও শেষ কৰিব নোৱাৰো মই আপোনালোকক বৰ বেছি নকওঁ বাইদেউ যি মহানতা আছে সেইটো হয়তো কোনেও মানে আগত বুজা নাছিলে কিন্তু আজি আমি চবে অনুভৱ কৰিছো সেইকাৰণে আমি সকলোৱে মিলি কবিতা পুথিখন প্ৰকাশ কৰিবলৈ মানে চেষ্টা কৰিলো তাত যদি কিবা ভুল ভ্ৰান্তি হয় সকলোৱে ক্ষমা কৰে এই মোৰ বক্তব্য সামৰণি মাৰিছো ইয়াতে কৈ ধন্যবাদ এইবাৰ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো লাৱণ্য ফুকন ডাঙৰীয়ানীৰ বিয়ৈ আনন্দ বৰগোহাঁই দেৱক কি হ'ল এই আমাৰ মাতৃ মহোদয় কৃষ্ণ আমোদিত আমি আজি হৈছে আমি আপোনাৰ যি গাঁৱৰ গাঁৱৰ আমি যিটো হলো তেতিয়াৰ পৰাই মই তেখেতসকল জানো আমি আমি যাওঁ মই গ'লে কিতাপ উলিয়াব অবিৰল এটা কিতাপ পঢ়ি হাঁহি লাজ কৰি ল'ব দেই কবিতা ওলাই লিখিছে নকয় ভাল লাগে এনেকে প্ৰায় আজি 19-20 বছৰ আছে এইটো তেখেতে প্ৰায় গ'লে কয় আৰু গোটেই বস্তুবোৰ সদায় আলোচনা হয় আমাৰ বেলি কলো মই কিন্তু ধুনীয়া বস্তু আপোনাৰ আছে সংগ্ৰহ কৰিছে আপুনি লিখিছে আপুনি পাঠ কৰে তেওঁৰ লগত মই তেখেতলোকৰ কলো বুধবাইকো কলো আজি বুধৰ তেখেতৰ গুৰুত্ব বুজিলে আজি এইখিনি পাঠ কৰিবলৈ অনুষ্ঠ হলো আমি তাৰ কাৰণে মই এই চেষ্টাই নহয় অনেক কবিতা তেখেতৰ আৰু আছে তাপৰ বস্তু মেলৰ বাণী আৰু তেখেতে নিজে নিজে বিশেষকৈ পঢ়ে আমাৰ অসম আৰু প্ৰান্তিক মই এনে পঢ়াত ইমান কবিতা হল সাহিত্য হল সংস্কৃতি হল জাতিৰ আমাৰ বেৰিয়ে এই বছৰ যিখিনি অব্যাহত তাত কিন্তু জাতীয় গঠন হওক সমাজ গঠন বহুত আহি আছে মূল বস্তুৰ গুৰুত্ব আছে আমি পঢ়িছো 90 কবিতা পঢ়িছো তাত ছন্দ নাই পায়
এইখিনি কবিতা আমার ভালে এইখিনি কবিতা আজীবন আমার পরিবর্তন কবিতা অর্থ ইহা বাবু রয়েছে আহিব গুরুত্ব পাব কি করি এজন জ্ঞান দিয়ে যেতিয়া সলিউশন চাকরে তো 2000 সমুখৰ চাকরে কি হয় এটা সমুখ কৰি দিয়া অকমান সুস্থ হয় নাই গৈ সুস্থ হয় সবল হয় আৰু এটা সুন্দৰ গঠন আহি নাই এবোৰ আহি নাই গঠন নাই আৰু তেওঁ সুস্বাস্থ্য এটাই হ'ল ঠিক তেনেকৈ যদি আমি সাহিত্য আমি এনেকে লওঁ সাহিত্য চাকৰি এতিয়া আমি এটা জ্ঞান কিন্তু আমাৰ ৰেডি ডিস্ট্ৰিক্ট আছে সেই মতে খুব সহজ হ'ব আৰু প্ৰশ্ন বিচাৰ কৰি ৰন্ধা কৰিছোঁ বাকী যিখিনি আছে সেইখিনিও চাবলৈ চেষ্টা কৰি প্ৰকাশ কৰক তাৰ কাৰণে মোৰ আহ্বান ধন্যবাদ জনালো বৰগোহাঁই ডাঙৰীয়া। এইবাৰ মই পৰিয়ালৰ ফালৰ পৰা একমাত্ৰ বোৱাৰী ৰূপজ্যোতি ফুকনক একেবাৰে চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনালো। নমস্কাৰ। মই ক'বলৈ আৰু বিশেষ নাথাকিলে কিন্তু মই মা শাহু হিচাপে শাহুৰ ৰূপত শাহুৰ ৰূপত মাৰ যিখিনি মোৰ কেনেকে শিকাইছে বা কেনেকে হেৰি কৰিছে মই সেইটোৱে ক'ব বিচাৰিছো। মা শাহু হিচাপে পাই মই খুবেই লাকি আৰু মা ইমান টেলেণ্টেড ভাবিবই নোৱাৰো। যিকোনো মাটিৰ কাম হওক হেৰি কাম হওক একদম মোৰ কল্পনাই নোৱাৰে যিকোনো এটা কাম মায়ে যদি কয় হাতত ইমান ধুনীয়া ফিনিচিং মাৰ কামৰ মই চবকে কওঁ মানে সাংঘাতিক টেলেণ্টেড। মা চাগে যদি আজিৰ দিনত যদি জন্ম হ'লহেঁতেন মাৰ টেলেণ্টটো মানে বহুত হেৰি হ'ল মা চাগে আজি এই গ্ৰুপত সেইটোৱে মোক ক'বলগীয়া। মাৰ এতিয়া সান্নিধ্যত থাকিব পাই মই বহুতেই মানে লাকি বুলিয়ে ভাবিছো আৰু মই বাইদেউ দুগৰাকী পৰিয়ালৰ বৈ বা মোন বা যি চবে ইমান মৰম কৰে মোক মই ভাবিবই নোৱাৰো। সেইটোৱে থেংক ইউ ছ' মাচ। ধন্যবাদ জ্যোতি। এইবাৰ মই চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো লাবণ্য ফুকনৰ একমাত্ৰ পুত্ৰ পংকজ ফুকনক। মই অৱশ্যে বৰ এনেকুৱা অনুষ্ঠানত পোৱাৰ মোৰ অভিজ্ঞতা নাই, আগে পিছে কেতিয়াও পোৱা নাই। তথাপিও মই পোনপ্ৰথমে সভাপতি বিশ্বৰ ছাৰ, সৰুবী বাইদেউ আৰু মোৰ শহুৰ বৰগোহাঁই ডাঙৰীয়া মই মোৰ প্ৰণাম জনাইছো আৰু নতুন বছৰৰ শুভেচ্ছা সকলোলৈ জনালো। মাৰ বিষয়ে ক'বলৈ মাৰ আজি যিখিনি কবিতা আজি সংকলন কৰি প্ৰকাশ কৰিলে কিন্তু ইয়াৰ পোনপ্ৰথমতে মই ববী একচুৱেলি মই বাইদেউ বা মোতকে বয়সত ডাঙৰ যদি মোৰ সম্বন্ধত ভণ্টি হয় তাই চ' তাইকে তাৰ প্ৰচেষ্টাটো তাইক আদৰণি জনাব লাগিব। তাইৰে একক প্ৰচেষ্টা যাৰ ফলত বাকী গোটেইখিনি আমি তাইক লগ দিলো আৰু আজি এইখিনি হৈ উঠিলে। আৰু বাকী মাৰ বিষয়ে ক'বলৈ গ'লে মাৰ একচুৱেলি মই আজিৰ দিনটোত মই মাৰ মাজত যিখিনি খুব ৰোগীয়া অৱস্থাত হৈছিলে মাৰ স্বাস্থ্য অতি বেয়া হ'ব পাইছো আৰু এই দিনটোৰ কাৰণে মই ভগৱানৰ ওপৰত ভগৱানৰ কাৰণে আমি এটাই চেষ্টা কৰিব পাৰো আমি যিমানেই আমি ৰাইজৰ আশীৰ্বাদ লাগে বাকীখিনি আগবাঢ়িব। ধন্যবাদ।
ধন্যবাদ পংকজ ফুকন। কিন্তু পংকজ ফুকনে মোক যে বহুত ডাঙৰ গামোচা এখন দিয়াৰ কথা আছিলে, নিদিলে অৱশ্যে। তাৰ কাৰণে বহুত দুখ লাগিছে, এইটো মই পিছত জনাম আৰু ঘৰত গৈ ঠিকছে ধৰিম। আমাৰ শেষৰ পৰ্যায়লৈ আহিছো, কিন্তু এইখিনিতে মই ক'ব বিচাৰিছো লাভন্য ফুকনৰ ডাঙৰ যি ডাক্তৰ ডেইজি ফুকন আছে আৰু গায়ত্ৰী ফুকন আছে, তেখেত অধিবক্তা, তেখেতসকলে ক'ব নেকি দুআষাৰ? ডেইজি ফুকন আহিছে, ডাক্তৰ ডেইজি ফুকন দুআষাৰ ক'ব। ছাৰ বাইদেউ আৰু সকলোকে মানে ধন্যবাদ জনাইছো। মা কথাটো চবে ক'লে আৰু চবে জানাই কথা, মই সকলোকে খালি ববি সৈতে চবকে ধন্যবাদ জনাইছো। গায়ত্ৰী ফুকন আহিব নেকি? অকমান এষাৰ কবিতা এষাৰ গাই দিওঁ। ইয়াতে দুআষাৰ লিখিলো আৰু চামলিমা আছে নেকি? আমাৰ অতিথি কোনোবাই ক'ব নেকি এষাৰ? ক'ব। এয়া আমাৰ অতিথি। মই নীলাক্ষী বৰুৱা হাজৰিকা। মই আৰু তেওঁলোকে মোৰ অনুষ্ঠানত কথা কোৱা নাই, কিন্তু মই মাহিদেৱে যে কবিতা লিখে এই বিষয়ে মই বহুত আগৰ পৰাই জানো। মানে গায়ত্ৰী ফুকন মাহিদেৱৰ সৰু ছোৱালী, তেওঁ কলেজৰ দিনৰ পৰাই পাইছো আৰু বৰ্তমান মই একেলগে ডিব্ৰুগড়ত প্ৰেক্টিচ কৰো আৰু আমি কথা পাতো আৰু বাইদেউৰ পৰা মই গম পাইছিলো যে মাহিদেৱে কবিতা লিখে। ইয়াৰ আগত প্ৰায় কবিতা প্ৰকাশ কিতাপখন ওলোৱাৰ আগতেও মই মাহিদেৱৰ দুই এটা কবিতা বাইদেউৰ থ্ৰুদি মই বহাৰ পাইছিলো আৰু মই তেতিয়া গম পাইছো যে আমাৰ সপোন আছিলে যে এইখন কিতাপ আকাৰত প্ৰকাশ পোৱাটো। আৰু মইও আমাৰ বহত এইটো কথা সপোনটো আচলতে আমি কেইবাবছৰ আগৰ কথা না, এইটো পৰীক্ষা আছে আৰু আজি এই কিতাপখন মননৰ কবিতা পুথিখন দেখা পাই মই নিজে বিৰাট সুখী হৈছো এইটো কাৰণে যে আমাৰ কিবা এটা সপোন পূৰণ হ'ল। আৰু সেইকাৰণে মই আজি বহুত আনন্দিত আৰু অভিনন্দন মাহিদেউ আৰু দিবা আৰু পৰিয়ালবৰ্গ আটাইলৈকে। মই এটা অথনি চাই আছিলো, তাৰে এটা কবিতা মোৰ চকুত পৰিলে, হঠাৎ মই কবিতা আবৃত্তি কৰিব বিচাৰিছো। কপনি উঠিছে, কেনেকে মানুহে কয় বাৰু ষ্টেজত কথা কৈ লাভ নাই অতীতৰ কথা। জহা বৰা বিনে পানী ভাত নাখাইছিলা, কৈ লাভ নাই। পুঠি মাছ পুৰিলেও জুই নুমাই যায়, তেল লুণ সানিয়ে একাশী ভাত খায়। কৈ লাভ নাই বিস্তীৰ্ণ পথাৰত টেঙা বল খেলি জাক পাতি সমনীয়াই ভোজ ভাত খোৱা। বহু দূৰ বাট তুমি বাট কৰি যোৱা, বোকা ভৰি লৈয়ে তুমি পঢ়াশালি পোৱা। আম কঁঠাল জামে যে বাৰীত পকি থাকে, খাবলৈ মন গলেই পাচি ভৰাই আনে। স্কুলৰ পৰা আহিও ঘৰৰ কাম কৰা, পঢ়া কিতাপ আগত লৈ টোপনিয়াই থাকা। তাৰৰ দিনত জুইৰ কাষত সিজে আড্ডা মাৰা, ককা আইতাৰ ৰসাল কথাত পেটৰ নাড়ী চিঙা। কৈ লাভ নাই অতীতৰ কথা, কলেও নুবুজে হাই নাই কোনো ব্যথা। যিদিনাই যুৱচাম মংগল গ্ৰহত যাব, পৃথিৱীত যে কিমান সুখ নাতিহঁতক কব। যিদিনাই মংগল গ্ৰহত ম্যাদী বতাহ হব, শিল পালি ইটাৰেই ঘৰ বনাব। তললৈ মূৰ কৰি ককা আইতাই কৰিব পৃথিৱীৰ কথা, যে আছিল আমাৰ জীৱনৰ দিনত দিয়া। নাতিহঁতে আহি কব উপায় নাম মাৰি, নকবা অতীত আৰু লাভ নাই আজি। যি দিন যায় আহে ৰাতি ধৰণীত নিজৰ গতি, প্ৰকৃতিয়ে ৰূপ সলাই ৬ ঋতু ভাগ কৰি। ইয়াতচোন আকাশত একোৱেই নাই, চাই থাকি মোৰ লাগি যায়। নাতিয়ে কব নাভাবিবা ককা তুমি পৃথিৱীৰ কথা, সেইখন পৃথিৱী যে অতি পিছপৰা। ধন্যবাদ। স্যার, ইভেন হলাগুলো প্রায় তো শুনতে পারি নাকি?
আমাৰ আজি সভাখন শেষ পৰ্যায়ত আহি উপস্থিত হৈছো। এতিয়া আমাৰ সভাৰ শলাগৰ শৰাই আগবঢ়াব জাহ্নৱী বৰুৱাই। জাহ্নৱী বৰুৱা আমাৰ মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজৰ প্ৰচাৰ সম্পাদিকা। তেখেত আমাৰ লগত মুম্বাইৰ পৰা সংযোজিত হৈছে। জাহ্নৱী বৰুৱাক শলাগৰ শৰাই জনাবলৈ মই অনুৰোধ জনালো। নমস্কাৰ। ববী গগৈ দত্ত বাইদেউৰ অনুৰোধ ৰক্ষা কৰি মই শলাগৰ শৰাই আগবঢ়াবলৈ লৈছো। প্ৰথমে মই আজিৰ গ্ৰন্থ উন্মোচনী সভাখনিত সভাপতিত্ব কৰি সভাখনি সাফল্যমণ্ডিত কৰা সভাপতি শ্ৰদ্ধাৰ খনীন্দ্ৰ মিশ্ৰ ভাগৱতী দেৱক ধন্যবাদ জনাই শলাগৰ শৰাই আগবঢ়ালো। এইবাৰ আমন্ত্ৰিত বিশিষ্ট অতিথি শ্ৰদ্ধাৰ ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেৱে তেখেতৰ ব্যস্ততাৰ মাজতো আহি কবিতা পুথিখন উন্মোচন কৰি কবিগৰাকীক উৎসাহিত কৰাৰ বাবে তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনাই আন্তৰিক ধন্যবাদ মোৰ শলাগৰ শৰাই আগবঢ়ালো। ইয়াৰ পিছতে বয়সে যে মানুহৰ সৃষ্টিত হেঙাৰ হ'ব নোৱাৰে তাৰেই নিদৰ্শন দাঙি ধৰা আমাৰ অতিকৈ শ্ৰদ্ধাৰ আৰু আদৰৰ মাননীয় লাৱণ্য ফুকন মহোদয়া, যিগৰাকীয়ে এখনি সুন্দৰ কবিতা পুথিৰে সাহিত্য জগতলৈ বৰঙণি আগবঢ়াই আমাক ধন্য কৰিলে, তেখেতলৈ ধন্যবাদ মোৰ শলাগৰ শৰাই আগবঢ়ালো। পুথিখনি প্ৰকাশৰ দায়িত্বভাৰ গ্ৰহণ কৰি সুন্দৰ ৰূপত প্ৰকাশ কৰি উলিওৱা মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজৰ অসমৰ সভাপতি ডক্টৰ লখিমী গগৈ বাইদেউ আৰু মননৰ সকলো বিষয়ববীয়ালৈ ধন্যবাদ জনাই শলাগৰ শৰাই আগবঢ়ালো। আৰু আজিৰ এই কবিতা পুথিখন সুন্দৰ ৰূপত প্ৰস্তুত কৰি আমালৈ আগবঢ়োৱাৰ আঁৰত যিগৰাকী ব্যক্তিৰ প্ৰচেষ্টা ওতঃপ্ৰোতঃভাৱে জড়িত হৈছে তেওঁ হৈছে ববী গগৈ দত্ত বাইদেউ। তেখেতৰ সুন্দৰ সম্পাদনাক ধন্যবাদ জনাই শ্ৰদ্ধাৰে মই শলাগৰ শৰাই আগবঢ়ালো। এইবাৰ মই প্ৰকাশক ডক্টৰ ইফতিকাৰ আলী আহমেদ ছাৰ আৰু আমন্ত্ৰিত কবি দীপাঞ্জন কাশ্যপ ডাঙৰীয়াক শলাগৰ শৰাই আগবঢ়ালো। এখন সভা শ্ৰোতা আৰু দৰ্শক অবিহনে কেতিয়াও সম্পূৰ্ণ নহয়। আজি আমাৰ এই সভাত উপস্থিত থকা আমন্ত্ৰিত সকলো দৰ্শক আৰু শ্ৰোতাক, অতিথিবৃন্দক আৰু পৰিয়ালৰ সকলো সদস্যকে মই অশেষ ধন্যবাদ শলাগৰ শৰাই তেখেত সকলোলৈকে আগবঢ়ালো। সদৌ শেষত আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবৰ বাবে সকলো সা-সুবিধা কৰি সুচাৰুৰূপে সমাপন কৰাত সহায় আগবঢ়োৱাৰ বাবে গাৰ্ডেন ট্ৰীট হোটেলৰ কৰ্তৃপক্ষলৈ মই ধন্যবাদ জনাই মোৰ শলাগৰ শৰাই আগবঢ়াই মই জাহ্নৱী বৰুৱাই নমস্কাৰ জনালো। ধন্যবাদ। আজিৰ সভাখন ইমানতে সমাপ্ত হৈছে। আমি সভা ভংগ ঘোষণা কৰিছো।